আপোনাৰ চিনাকিটো দিবচোন। মোৰ নাম শুক্লেশ্বৰ দাস। হয়, আপোনাৰ গাঁও ডাকঘৰ? গাঁও হ'ল পুনিয়া বৰকুমাৰপাৰা। হয়, ডাকঘৰ আৰু সমষ্টি মঙলদৈ সমষ্টি। মঙলদৈ সমষ্টি। আপুনি এইটো কিয় নিমিত্তে কৰি আছে অকণমান কওকচোন। আমাৰ শিল্পী হয়, মৃৎশিল্পৰ কাৰণে আমি এইটো কৰি আছোঁ। হয়, আমি এখানে দিয়ে ধৰ জীৱিকা আৰু আপোনাৰ এইটো। জীৱিকা আমি এইটো। আপুনি কিমান বছৰ আগৰ পৰা এই কামটো কৰি আছে? মইতো আপোনাৰ 16 বছৰৰ পৰা কৰিছোঁ। আপোনাৰ বয়স যেতিয়া সৰু আছিল? সৰু আছিলোঁ। আৰু আপোনাৰ আগৰ ককাহঁতে সেনেকৈ ককাই কৰিছিল, ককাৰ পিছত দেউতাই কৰিছিল। মানে পৰম্পৰাগতভাৱে হৈ আহি আছে আৰু। পৰম্পৰা চলি আছে। শিঙা মাটি নেকি? এইটো কুমাৰ মাটি। কুমাৰ মাটি। এইটো ক'ৰ পৰা সংগ্ৰহ কৰিছে আপুনি? এইটো আপুনি ৰঙামাটিত এই দলঙৰ তলৰ পৰা আনিছে। হয় নেকি? এইটো নদীৰ পৰা। একচুৱেলি মাটিটো কেনেকুৱা হ'ব? আঠাযুক্ত হ'ব কিবা? বালি থাকিব নালাগিব। হয় হয়। তাৰমানে আচল কুমাৰ মাটিটো কুমাৰে লাগিব। হয় হয় হয়। আৰু এইটো ইয়াৰ পিছৰ পৰ্যায়ত যিটো কাম কৰি আছে? মই এতিয়া কৰি আছোঁ এইটো ইয়াৰ মাৰাৰ পিছত চাকত দিব। চাকত দি পেলাই এইটো চাকি তাকি বনাওঁ, ঘৰত বনাওঁ। হয়। পূজা সামগ্ৰীৰ বস্তুখিনি বনাওঁ। প্ৰত্যেক বাচনৰ কাৰণে একেবিধ মাটি হ'লেও হয়? একেবিধ মাটি হ'লেও। আগন্তুক আপোনাৰ যি দীপান্বিতা আহি আছে, পূজা আহি আছে, তাৰ কাৰণে আপুনি অৰ্ডাৰ পায়নে? অৰ্ডাৰ পাইছোঁ। পাইছে ন? পাইছোঁ। তাৰ কাৰণে বনাইছে ন? বনাইছোঁ। কি কি বনাব আপুনি? এতিয়া সৰু চাকিটো বনাইছোঁ। হয়। দীপাঞ্জলিৰ কাৰণে। হয় হয়। তাৰপিছততো সেইটো পূজাৰ সেইটো থাকিবয়ে। হয় হয়। ডাঙৰ ঘৰত সৰু গছা থাকে। হয়। প্ৰত্যেক আপুনি কি কি বস্তু বনাই এনে আপুনি? আমি পূজা সামগ্ৰী গোটেইখিনিকে বনাওঁ। হয়। ঘট, মাদলি, ডাঙৰ গছা, তাৰপৰা এইখিনি পূজাত যিখিনি লাগে গছা চাতিকে আদি কৰি পানী তোলাকে গোটেইখিনি। আপুনি অকল অৰ্ডাৰ অনুযায়ী বনায়? নাই। অৰ্ডাৰটো আমাক থাকিলেও বনাওঁ, নাথাকিলেও বনাওঁ। আমি প্ৰতি বজাৰ চলোঁ। ক'ত বজাৰত যায় আপুনি? বঙাইগাঁও তাতে যায় ন? এনে মানুহৰ কেনেকুৱা সঁহাৰি কেনেকুৱা পায়? সঁহাৰি পাওঁ। পায় না? হয়, এইখন বিদ্যাত মৰমো কৰে। হয় হয় হয়। মানুহৰ ঘৰত যদি অৰ্ডাৰ থাকে দিব যাওঁ, আমাক আচপোচ কৰে। আৰু বেপাৰখনত ফাঁকি ফুকা কাৰোবাৰতো নাইতো? আৰু এইটো আজি নাপাওঁ কালি পাওঁ। কোনো এইটো পইচাৰ তাৰমানে আমাৰ হেৰি নকৰে, নামাৰে। এনে আপুনি এইটো কাম কৰি যিটো জীৱিকা কৰি আছে, সেইটোত আপুনিতো অসুবিধা পোৱা নাই চাগৈ দিনকেইটা? চলাই আছে। হয় হয়। আৰু 5টা পৰিয়াল এখানে দিয়ে চলি আছে। হয়। আপোনাৰ কেইজন পৰিয়াল? 5টা। ইয়াত আৰু এই কুমাৰ জীৱিকা হিচাপে কুমাৰ সম্প্ৰদায়ৰ মানুহ কিমান আছে? অকল এইটো জীৱিকা কৰা মানুহ এই আপোনাৰ গাঁওখনত? 2জনক মই শিকাইছোঁ। হয় নেকি? বৰকুমাৰ পৰা নেকি? পুনিয়া বৰকুমাৰ। গাঁওখনৰ নাম এনে কি? পুনিয়া বৰকুমাৰ? পুনিয়া ধৰ ভালেই পুনিয়া চকৰ পুনিয়া বুলি কয়। এনে গাঁও হিচাপে আপুনি কি পুনিয়া লিখে ন? আৰু এইখিনি জেগাৰ নাম বৰকুমাৰ। বৰকুমাৰ পৰাটো চুবুৰী আৰু এইটো ৰাজৰ গাঁও নহয় আৰু? পুনিয়াটো দেয়া গাঁও হিচাপে? পুনিয়া এতিয়া আপোনাৰ বৰকুমাৰ পৰা চুবুৰীত কেইটা পৰিয়ালে কৰি আছে? 4টা পৰিয়াল। 4জনে কৰি আছে। ইয়াৰ ওচৰত আৰু আছেনে? নাই, আমাৰ এই চাইডে এনেকুৱা আছে, 3জন আগতীয়াকৈ আছে। হয়। আৰু এইখিনিতে মই আছোঁ। হয় হয়। গোটেইকেইটা চেঙাৰে। হয় হয় হয়। বয়সীয়াল নাই। আপুনি আপোনাৰ দেউতাৰ তাতে শিকিছে? মই দেউতাৰ পৰাই, দেউতা বনাই থাকোঁতে এনেকুৱাকৈ বহি চাই থাকোঁ। তাৰ পৰা ইটো কৰি থাকোঁ। বনাই চাওঁ। ৰাত লাগি আৰু স্কুলত নগ'লোঁ, সেইটোকে কৰিলোঁ। আপুনি কিমান মানুহকে পঢ়িছেগৈ? মই এনেই LP স্কুল গৈছিলোঁ। LP স্কুল গৈছিলে? তাৰ পৰা ৰাত লগাৰ পৰা আৰু স্কুল বাদেই দিলোঁ। হয় নেকি? আৰু এখেনকে কৰিলোঁ, যেতিয়া পইচাটো ধৰ 2-4 টকা হাতত পৰিল, তেতিয়া এটা নিজকে এটা মনৰ পিছত আৰু ক'ত আৰু পঢ়ি থকা হ'ল? তাৰ পৰা আৰু ইংৰাজী পায়ে। হয় হয়। হাত ধুই নাই, খাই আছোঁ আৰু। এনে মেইন কি আপোনালোকে বাধা পায় এই কামটোত? কিবাটো অকণমান হেৰি থাকেই? বাধা মানে অন্য বাধা নাই। অসুবিধা আছে। আমাৰ পুৰা ক্ষেত্ৰত অসুবিধা আছে। ধৰ যিটো এতিয়া মাটি আছে আমাৰ, সেইটো চৰকাৰী মাটি ধৰ গৃহস্থই খুন্দা নিদিয়ে। আমাৰ লেভেলত পৰে। তেনেকুৱাকৈ বাধা বিঘিনি বহুত ঘটে। তাৰ মাজে মৰণক আহৰণ কৰি 3 মুঠ 4 মুঠ তলৰ পৰা আমি নদীৰ পৰা ইমান ফুট দত হ'বগৈ সেনেকুৱা কথা আছে নেকি? 3 মুঠ তলতহে পায় মাটি নাপায়। হয়নে? হয়। 3 মুঠ তলত পাম আৰু ৰছী দি আমি উদ্ধাৰলৈকে ৰছী মোটামুটি 3 মুঠ বুলি কওঁতে এতিয়া হ'ব বহুখিনি। এতিয়া নাপায়, নদীৰ কিনাৰতহে পায়। নদীৰ কিনাৰত পায়? আৰু নদীৰ কিনাৰৰ চব মাটিও নহয়? নহয়। এনে মাটি চিনাক্তকৰণৰ প্ৰথম হেৰিটো কি? তাৰ কেনেকৈ চিনাক্ত কৰে আপুনি? আমি তাৰমানে দেউতাৰ লগত যাই আমি বস্তুটো আমি চিনাক্ত হওঁ। দেউতাই ক'লে কি চফা মাটি আনছোঁ। আমি ভাঙি চালোঁ, দেউতা হয়নে? বোলে হয়। এনেকুৱা আৰু আমাৰ ভাল ভালে এনেকুৱা মাটি ল'বি আৰু বাচনত যদি এখন বিদ্যা ৰাখা
তেতিয়াহ'লে এইটো গুণাগুণ থাকে মাটিটো মাটিটো গুণাগুণ এটাই থাকে বিৰাট আঠা পাওঁ আঠাযুক্ত আৰু আমাৰ কোনোবা লগালে বেকা কৰি দিব হয় না খচখচীয়া হয় নেকি আমি চাইড কৰি আকৌ এইটো আমি মাটিটো বালি নলগাকৈ লৈ আহোঁ ভাল আৰামত থৈ এতিয়া আদালত থাকিব নাতো আমি মিহিকৈ কাটি চাকি গছা কচু আমি ঘৰত এইগিলা পূজা সামগ্ৰী গোটেইখিনি বনাওঁ তাকে বোলে আমাৰ কুমাৰ হয় 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 ঠিকে আছে বহুত